হেই গাইজ আপোনালোক আৰু বহুত দিনৰ পাছত মই আপোনালোকৰ ওচৰত আনিছোঁ এনেকুৱা এটা ভিডিঅ' যিটো ভিডিঅ' কোনো টেকন'লজি নহয়, মাত্ৰ আমাৰ সমাজখনৰ ওপৰত। তো গাইজ আপুনি যদি এজন ভাৰতীয় নাগৰিক তেন্তে হ'লে ভিডিঅ'টো চোৱা আপোনাৰ বহুত প্ৰয়োজন। আৰু যদি গাইজ ব'লক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি গাইজ ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব যদি আপুনি এজন বাংলাদেশী নহয়, এজন যদি শুদ্ধ অসমীয়া তথা এজন ভাৰতীয় নাগৰিক হয়। আৰু যদি আপুনি বাংলাদেশী হয়, মই কোনো ইয়াত বাধা নকৰোঁ, আপুনি ভিডিঅ'টো ডিছলাইক কৰক আৰু ভিডিঅ' আপুনি সময় নষ্ট নকৰিব। আৰু যদি আপুনি এজন ভাৰতীয় নাগৰিক হয় তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক আৰু কথাবিলাক অনুভৱ কৰক আৰু আপোনালোকো আগবাঢ়ি আহক। তো গাইজ দেৰি নকৰোঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' লগতে টেকন'লজিৰ লগতে ফানি এণ্ড ব্লগিং ভিডিঅ' যদি চাই থাকিব মন আছে, ছাবস্ক্ৰাইব কৰি থওক আৰি প্ৰেমিক্স ভিডিঅ' নামৰ অসমীয়া চেনেলটো, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপুনি আমাৰ চেনেলটোৰ ন'টিফিকেশ্যনটো, আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনাৰ মোবাইলত পোনপটীয়াকৈ পাব আৰু ভিডিঅ'টো চাব পাৰিব। তো গাইজ ব'লক দেৰি নকৰি আজি আমাৰ নমস্কাৰ অসমবাসী ৰাইজ, মই এটা নগাঁও সাধাৰণ ল'ৰা। মই আজি আপোনালোকৰ লগত দুটামান কথা ক'ব ওলাইছোঁ। কথাটো হ'ল, আপোনালোকে চাই আছে এইকেইদিন নগাঁৱত কি নিউজ ওলাই আছে। এই গুলীয়াগুলি পুলিচৰ, এই ডকাইতি, এই কিডনেপিং, এই ৰেপ, এইচব নিউজ মানে নগাঁৱত পৰা ফেলি গৈছে। ময়ো নিউজ বিচাৰি চাই আছোঁ। আৰু আজি মোৰ লগৰ এটাই ফোন কৰিলে মৰিগাঁৱৰ পৰা, ফোন কৰি সুধিলে তহঁতৰ নগাঁৱত চব কি হৈ আছে? মই তহঁতৰ নগাঁও? অঁ হয়, নগাঁওতো আমাৰে নগাঁও, আমিয়ে থাকোঁ। তেতিয়া মোক গাত লাগিব কথাটো। হয়, নগাঁৱতে হৈ আছে চব, আৰু কৰিছেও বাংলাদেশী বোলে। হয়, ময়ো মানুহ বাংলাদেশীয়ে কৰিছে এইটো। আজি এই বাংলাদেশীবোৰ যেন গোটেই ভাৰতত চবতকৈ নগাঁৱত বেছি আছে, সেইটো জানেনে আপোনালোকে? আৰু সেইটো কোনে কৰিলে জানে? অলৰেডি চৰকাৰে কৰি গ'ল। সেইটো কি কৰি গ'ল? শিলঘাট টু ধুবুৰী এই ট্ৰেইনখনৰ কিবা কানেকশ্যন আছেনে? একোতো কানেকশ্যন নাই, একো নাই। দুটা ব্ৰহ্মপুত্ৰ কিনাৰ এইফালেও মানে এক চাইড দি উঠে, এক চাইড দি নামে। নিজ চকুৰে চাই আছোঁ, খালী ট্ৰেইন যায়, ফুল ট্ৰেইন ভৰি আহিছিলে। আৰু ট্ৰেইন বনাব আছিল, লখিমপুৰ বনা, ডিব্ৰুগড় বনা, নগাঁৱতো, তেজপুৰ বনা। শিলঘাটটো ধুবুৰী কি কৰিব ট্ৰেইন আছে? বাংলাদেশ আনিব না? আমি মানে অন্ধ, নেজানো মানে ন? আবে তহঁতিয়ে খেল কহেল, তহঁতিয়ে কাণ্ড কৰ, আৰু তহঁতেই নিউজত হাল্লা বেছি হে। আৰু মই কৈ আছোঁ, এই ৰেপ হৈ আছিল, হৈ থাকিব। এই জীৱন ভৰ এইটো খেল হৈ থাকিব। কিয় হোৱা নাই? এতিয়াৰ পৰাও হোৱা নাই, এইটো ব্ৰিটিছৰ কালৰ পৰাই হৈ গৈ আছে। ব্ৰিটিছে গোটেই পৃথিৱীত ৰাজত্ব কৰিছিলে, হয়নে? গোটেই পৃথিৱীত ইণ্ডিয়ান যোনটো ল চলি আছে, সেই লটো চব গোটেই পৃথিৱীত ৰাখিছিলে। সেই গোটেই আমেৰিকাতো ৰাজত্ব কৰিছিলে ব্ৰিটিছে, সেই আমেৰিকাতো সেইটো ল ৰাখিছিলে। সেই গোটেই সিহঁতৰ গোটেই দেশবিলাক আছে, সেই তেহেঁতৰ লডাল গুৰ মাৰি ভাঙি দিছে, ডিলেট কৰি পেলাইছে। এনেকুৱা ল অনলি আমাৰ ইণ্ডিয়াত চলি আছে। কিয় চলি আছে? এইটো এটা ভয়ানক বিজনেছ হয়, এটা বিজনেছ। কোনোবা এটা সোমালেই এটা বিজনেছ হৈ যায় এটা। আজি ৰেপ হ'ল, 3 মাহত বেল। আজি কিডনেপিং হ'ল, 3 মাহত বেল। আজি লাগিলে চকু ওচৰত, জজৰ চকু ওচৰতে মাৰ্ডাৰ কৰি যাওক, 3 মাহত বেল। সেই জজেই চব বেল দিব লাগিব 3 মাহত। সেইটো আমাৰ লৰ নিয়ম, ৰুল। আৰু আছেই নহয় আমাৰ উস্তাদবিলাক, লাগিলে নিজৰ মাককে তাক ৰেপ কৰি নাহক, বেল লৈ দিব। আৰে তাৰিখ পে তাৰিখ, নেক্সট ডেটত আপুনি ওলাই যাব, খালি গাদ্দি পেলাওক, বেল। যেতিয়ালৈকে আমাৰ ইয়াত ল এইটো বদলি নাযায়, মানে কায়দা কানুন যাক কয়, সেইটো নবদলে আমাৰ দেশ ভাল নহয়। আৰবৰ নিচিনা অলপ ৰুল বনাব লাগে। কোনোবাই ৰেপ কৰিছে, তাক ৰাস্তাৰ মাজত বান্ধি মানুহে ইটা মাৰি পেলাব লাগে। বা তালিবান নিচিনা কৰ, ডাইৰেক্ট কাটি পেলা। চুৰ কৰিছ, হাত কাটি দে। এনেকুৱা ৰুল বনাব লাগিব যে মানুহে জুৰুমটো কৰিব কাৰণে ভয় খায়। আৰে এটা মানুহ 10 বাৰ যদি জেলত যায়, 10 বাৰ গোটেই মানুহ জেলত তাৰ চিনাকি হৈ যায়, সি আকৌ জেলত যাব ভয় নাখায়, জানেই বেল হৈ যাব। আৰে কৰিব আছে আমাৰ ইণ্ডিয়ান লটো বদলা। এইচব নিউজত ফাটাই থাকিলে নহ'ব। বাংলাদেশে কৈছে, আমে কৈছে, তই এবাৰ ইণ্ডিয়ান লটো বনাই চাচোন এনেকুৱা এটা, তেতিয়া হৈ যাব নহয়। গোটেই দেশখন এনেই চেঞ্জ হৈ যাব। মানুহে এনেকুৱা এটা ভুল কৰিবৰ কাৰণে 10 বাৰ ভাবিব। হ'ব বাৰু, বহুতখিনি ক'লোঁ বাৰু। মোক কাৰো এগেইনষ্টত কথা কোৱাও নাই।
মই ক'ব নিবিচাৰোঁ আমাৰ চৰকাৰৰ ওচৰত ল কথা কৈ আছোঁ মই জাষ্ট খালি মোৰ কাৰো একো হাত নাই খালি নিজৰ মুখখন আছে ক'বলৈ সেইটো মোৰ অধিকাৰ আছে কাৰণে মই কৈছোঁ আৰু অসমবাসী ৰাইজ যদি কিবা অশ্লীল শব্দ আপোনালোকক মই কৈছোঁ তে ক্ষমা কৰিব পাৰিলে এই ভিডিঅ'টো গোটেই ভাইৰেল কৰক শ্বেয়াৰ কৰক জয় আই অসম তো গাইজ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে তো গাইজ যদি আপুনি এজন সঁচা অসমীয়া হয় যদি এই অসম দেশৰ নাগৰিক হয় ভাৰতবৰ্ষৰ নাগৰিক হয় যদি এজন শুদ্ধ অসমীয়া হয় তো গাইজ ভিডিঅ'টো প্লিজ সকলোকে শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আপোনাৰ পৰিয়াললৈ শ্বেয়াৰ কৰক যাতে গোটেই অসমৰ চুকে কোণে এই ভিডিঅ'টো পহুচি যায় তো গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ এই মাজত আপোনালোকে যি চিম্বলটো দেখিছে তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই মানুহটোৱে যদি আপুনি যদি ভাবিছে মানুহটোৱে সঁচা কথা কৈছে তো গাইজ প্লিজ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু তলত কমেণ্ট কৰি জনাওক আপোনালোকৰ মন্তব্য তো গাইজ আজিলৈ ইমানেই আশা কৰোঁ সকলোৰে দিন ৰাতি ভালে যাওক এখন শুদ্ধ NRC গঢ়ি উঠক আজিলৈ ইমানেই জয় হিন্দ জয় আই অসম